প্ৰত্যাহ্বানৰ সৈতে খেলিবলৈ শিকক। এইটো কেৱল এটা বাক্য নহয় বন্ধুসকল, জীৱন শৈলী। যিজন খেলুৱৈয়ে জীৱনৰ প্ৰত্যাহ্বানবোৰৰ প্ৰতি ভয় নকৰে, হাঁহি এটা মাৰি মুখামুখি হয়, তেওঁ শেষত বিজয়ী হৈ ওলাই আহে। প্ৰত্যাহ্বানবোৰেই হৈছে পৰীক্ষা। সৰু সৰু কথাবোৰৰ চিন্তা কৰা বন্ধ কৰক। জীৱনৰ ডাঙৰ প্ৰত্যাহ্বানবোৰেই আপোনাৰ প্ৰকৃত পৰীক্ষা, আপোনাক শক্তিশালী কৰি তোলা। বিজয় ভয় শব্দটোৰ বাহিৰত নিহিত হৈ আছে। বিজয় ভয় শব্দটোৰ বাহিৰত নিহিত হৈ আছে। যেতিয়া আপুনি ভয়ত অসুবিধাৰ পৰা পিছুৱাই যায়, তেতিয়া আপোনাৰ কোনো কামক লৈ ভয় ডাঙৰ হৈ পৰে। যেতিয়া আপুনি সিহঁতৰ লগত খেলিবলৈ আৰম্ভ কৰে, তেতিয়া ভয় সৰু হৈ পৰে। প্ৰতিটো পৰিস্থিতিত ইতিবাচক মানসিকতাৰে আগবাঢ়ক। ভাবি চাওক যে প্ৰত্যাহ্বানবোৰ আপোনাক কিবা এটা শিকাবলৈকেহে থাকে, আপোনাক পৰাস্ত কৰিবলৈ নহয়। নিজৰ জীৱন আৰু প্ৰত্যাহ্বানৰ দায়িত্ব লওক। যেতিয়া আপুনি নিজকে জবাবদিহি কৰে, তেতিয়াই প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ আপুনি অধিক শক্তিশালী হৈ পৰে। ডাঙৰ ডাঙৰ প্ৰত্যাহ্বানবোৰো কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ দ্বাৰা সমাধান কৰিব পাৰি। মনত ৰাখিব, জীৱনৰ খেলত যিজন খেলুৱৈয়ে প্ৰত্যাহ্বানৰ সৈতে যুঁজিব নোৱাৰে, তেওঁ কেতিয়াও জয়ী নহয়। অসুবিধাবোৰ আপোনাক ভাঙিবলৈ নাহে, বৰঞ্চ আপোনাক ভাঙি আপোনাক নতুন উজ্জ্বল সংস্কৰণ এটা দিবলৈ আহে। প্ৰত্যাহ্বানৰ সৈতে খেলক আৰু আগবাঢ়ি যাওক। বন্ধুসকল, যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি মোক লগতে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। ধন্যবাদ।